Hey guys, welcome to Janardus Vlog. Hoy, gari. বহুত দিনৰ কষ্টৰ ফলত মানে বহুত বছৰৰ কষ্টৰ ফলত আজি জীৱনৰ প্ৰথমখন গাড়ী ল'বলৈ গৈ আছোঁ তো যদি চেনেল নতুন হয় চেনেল সাবস্ক্ৰাইব কৰিব নাপাৰিব লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক আৰু যদি মোক এতিয়া লাগে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰে ডেছক্ৰিপশ্যন লিংক আছে ৰিফ্লেক্ট কৰি দিব জীৱনৰ প্ৰথমখন গাড়ী তো পলক যাওঁ আনিবৰ কাৰণে মোৰ গাড়ী নহয় ভুখণ্ডাৰ গাড়ী তো চাই থাকক ভিডিঅ'টো শেষলৈকে লেটছ গো তো আহি পাই গ'লোঁ 7S অটোমোটিভ ইয়াতে আছে ভুখণ্ডাৰ গাড়ীখন আৰু আজি কিহৰ কাৰণে আহিছে আপোনালোকে থাম্বনেল চাই পেলাই গমে পাইছে তো এইফালে গাড়ীৰ কাম চলি আছে আপোনালোকৰ গাড়ীখন অলপ দেৰিকৈ দেখুৱাম আৰু এইফালে আছে আমাৰ লগত আয়ান মানে মোৰ লগত অহা নাই সি আগতে আহিছে মিঠাই খাব আহিছে আৰু আগতে মিঠাই ঘৰ যাম এতিয়া তাকে পূজা বুলি তাকে আৰু আজি বহুত দিনৰ অপেক্ষাৰ ফলত বহুত দিনৰ কষ্ট একজেক্টলি বহুত দিন কষ্ট কৰিলে বহুত বছৰ একচুৱেলি আৰু মই জানো ষ্ট্ৰাগলিং হেৰিটো ষ্টৰিটো তাৰ মানে বহুত চিডি বেছি সি আগতে গাঁৱত আৰু সি 1500 মানৰ পৰা গুৱাহাটীত ষ্টাৰ্ট কৰিছিলে জব আৰু আজি মানে যি নহওক কিনি আছে এখন চ' আৰু এখন ধামাকা গাড়ী আহি আছে বাৰু এখন ফাৰ্ষ্ট গাড়ী এখন ট্ৰায়েল এখন ট্ৰায়েল সোমাই আহি দেখিলোঁ এইখনেই আছে ভুখণ্ডাৰ গাড়ী এতিয়া বৰ্তমান থাকি থৈছে ইয়াতে আৰু এখন বাইক আছে মই দেখুৱাই আছোঁ বাইকখন তাৰপিছত আমি মিঠাই আনিব যাম বলক মোৰ পিছফালে আছে এইখন হায়াবুছা বাইকখন হিউজ বাইকখন কিন্তু মানিব লাগিব আৰু যিমান বেলেগ ছুপাৰ বাইক নহওক হায়াবুছাৰ ক্ৰেজটোৱে বেলেগ মজা লাগিছে এখন ৱেলকাম ভাল লাগিছে বহুত মজা লগ কৰিছো ভাই তো এইফালে আমাৰ অসমৰ ৰিপুন ভাইও আহি গৈছে মজাকে ডেলিভাৰী ল'ম আমি সবকেইটা মিলি কিন্তু তাৰ আগতে মিঠাই লৈ আহোঁ বলক এতিয়া আহিছে জয়ানগৰ চাৰিআলি ল'বৰ কাৰণে মিঠাই আৰু কিবা কিবি আছে যিহেতু পূজাৰ বতৰ মিঠাই কাৰণে জেলেবি লৈ আছে বোলে জেলেবি হ'ব না কংগ্ৰেচুলেশ্যনছ থেংক ইউ তাত গৈ পেলাই আকৌ দিম বাৰু পূজাৰ বতৰ বুলি পুৰা একদম জিলাপি লৈ আছে তাকে জিলাপি লৈ আছো জিলাপি চেল কেনেকুৱা তো লৈ ল'লোঁ আমি এনেকৈ গোল্লা ল'লোঁ চিঙৰা ল'লোঁ আৰু জিলেপি চব পেকেটিং কৰি পেলাই আমি লৈ যাম তাৰলৈকে শ্ব'ৰুমলৈকে আমাৰ ঘৰত জাগা নাই সকলোবোৰ হৈ গ'ল আহি গ'লো আমি মিঠাই চিঠাই লৈ এতিয়া কেক কাটিং হৈ আছে তাৰপিছত হ'ব গাড়ীখন আনবক্সিং ফাইনেলি বহুত বছৰৰ কষ্টৰ ফলত আজি হণ্ডা চিটি কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে আৰু প্ৰথম গাড়ী মই একচুৱেলি গাড়ী চলাব নাজানো এতিয়া শিকিম এইখন গাড়ীৰে তাৰপিছত আৰু ধামাকা ল'ব চেষ্টা কৰিম আৰু প্ৰথম নাজানো কি ল'ব পাৰোঁ ভগৱানৰ লগত কথা সেইটো মই নাজানো কাৰণ মোৰ চাৰিওফালে চাব লাগে ঘৰতো চাব লাগে সেইটোৱে আৰু ভাল লাগিছে থেংক ইউ ছ' মাছ এদিন পুৰা একদম ৰাইডত যাব লাগিব শিকি লওক বঢ়িয়াকৈ তো এতিয়া আপোনালোক গাড়ীখন অকণমান দেখাই দিওঁ বাহিৰৰ পৰা ভিতৰৰ পৰা সকলো ফালৰ পৰা আৰু এইখন মানে বহুতে ভাবিব পাৰে এতিয়া ছেকেণ্ড হেণ্ড গাড়ী লৈছে কিনো এইবিলাক দেখাব লাগে কিন্তু কষ্টৰ ফল হয় এইখন পেকেট লাঞ্চ দি দিছে তো এইখন হৈছে ভিতৰৰ ফালৰ পৰা চাওক হণ্ডা চিটি খুব ধুনীয়া কাম কৰিছে 7S অটোমোটিভত আৰু চাওক 100% বস্তু লগোৱা আছে খুব বেছি ভাল লাগিছে আৰু হণ্ডাৰ যোনটো ফিল হৈছে সেইটো মই জানো কাৰণ ইমান দিনৰ কষ্টৰ ফলত এনেকুৱা এখন গাড়ী আৰু মোৰো খুব বেছি ভাল লাগে চিডান কাৰ তো চাগে ফিউচাৰত কেতিয়াবা ল'ব পাৰিম বুলি আশা ৰাখিছোঁ আৰু ধুনীয়া লাগিছে প্ৰিমিয়াম আৰু এদিন এইখনত যাব লাগিব ফুৰিবৰ কাৰণে আৰু এদিন চলাই চাব লাগিব মজা আৰু এতিয়া ফাইনেলি গাড়ীখন ওলাই আনিবলৈ লৈছে বাহিৰত আমাৰ সুৰুজ ভাই কেমেৰা ৰেডি ভুখণ্ডাৰ ব্লগৰ কাৰণে আৰু মেইন মানুহ আজিকালি একদম চবৰ লগতে থাকে আৰু আজিকালি আমাক পাত্তা নিদিয়ে হায়াবুছা পাৰ্টিটো যি ডাঙৰ গাড়ী এখন লৈছে না ইমান ডাঙৰ কিমান মানুহ ক'ব ইমান ডাঙৰ মই মানটো হৈছোঁ ইমান মান ইমান ডাঙৰ গাড়ী এখন লৈছে কি BMW আৰু এতিয়া ময়ো বহি লৈছোঁ গাড়ীখনৰ ভিতৰত সুৰুজ ভাইৰ লগত তো গাড়ীখন ওলাই লৈ গৈ আছোঁ আমি ভুখণ্ডা বাই 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 সোনকালে আহিব একদম ধামাকা পাৰ্টি এটা লাগিব নেকি আয়ান সুৰুজ বাই দিয়া আয়ান বাই বাই